প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি অতি সহজে লাভ কৰিব পাৰে আৰু এটা অনুৰোধ যে আপুনি ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে ভালদৰে বুজি নাপাব। ঠিক আছে, আজি আমি আলোচনা কৰিম দিৰ ব্যৱহাৰ। আমি আগতেও দিৰ ব্যৱহাৰ বিষয়ে আলোচনা কৰিছোঁ। আজি দিৰ নেক্সট প্ৰথম ডেফিনেশ্যনটো চাওক। ধৰ্মগ্ৰন্থ আৰু পুৰণি মহাকাব্য আদি আগত দি ব্যৱহাৰ কৰা হয়। গম পাইছানে? পুৰণি ধৰ্মগ্ৰন্থ থাকিলে আৰু পুৰণি মহাকাব্য থাকিলে আমি সদায় ইয়াৰ আগত দি ব্যৱহাৰ কৰিম। যেনেকৈ বাইবেল, ৰামায়ণ, মহাভাৰত, গম পাইছানে? এইবিলাক থাকিলে ইয়াৰ আগতে সদায় দি ব্যৱহাৰ কৰিবা। ঠিক আছে, 2 নম্বৰটো চাওক। বিখ্যাত প্ৰসাদ বা অট্টালিকা, হোটেল, মিউজিয়াম, লাইব্ৰেৰী, ৰংগমঞ্চ আদি নামৰ আগত দি ব্যৱহাৰ কৰা হয়। যেনেকৈ বিখ্যাত প্ৰসাদ বা অট্টালিকা, ডাঙৰ ডাঙৰ যিটো ঘৰ, যেনেকৈ তাজমহল তোমালোকে নামেই শুনিছা, এইটো ডাঙৰ হয়নে নহয়? যেনে হোটেল, ডাঙৰ হোটেল, যেনেকৈ গ্ৰাউণ্ড হোটেল শব্দটো শুনিলে যেনেকৈ ডাঙৰ এনেকুৱা লাগে, হয় নহয়? এইটো গ্ৰাউণ্ড হোটেল। যেনেকৈ পাৰ্লামেণ্টত যেনেকৈ মন্ত্ৰীবিলাকৰ যিটো সভা পতা হয়, ইয়াতে মিনিষ্টাৰবিলাকে বহে, কোনো বিষয়ত ডিছকাশ্যন মেটাৰ আলোচনা কৰা হয়। গম পাইছা? এইবিলাকৰ নামৰ আগত সদায় দি ব্যৱহাৰ হ'ব। দি তোমালোকে মন দি শুনিবা, তেতিয়াহ'লে ভালদৰে বুজি পাবা। মই আশা কৰোঁ যে মোৰ ভিডিঅ' চালে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনেই নহ'ব। বিখ্যাত ঐতিহাসিক ঘটনাৰ আগত দি ব্যৱহাৰ কৰা হয়। 3 নম্বৰটো ডেফিনেশ্যন কি কৈছে? বিখ্যাত ঐতিহাসিক ঘটনা, যেনেকৈ দ্য বেটেল অফ চৰাইঘাটৰ যিটো যুদ্ধটো হৈছে, এনেকুৱা যুদ্ধ যদি হৈছে আৰু বহুত ডাঙৰ ডাঙৰ যুদ্ধ, এইবিলাকৰ নামৰ আগত সদায় দি ব্যৱহাৰ কৰিবা। আৰু এটা দিছে দ্য অক্টোবৰ ৰেভলিউশ্যন, মানে ৰেভলিউশ্যন বুলি ক'লে বিপ্লৱ, ডাঙৰ ডাঙৰ যিটো বিপ্লৱ যে, এইবিলাকৰ আগত সদায় দি ব্যৱহাৰ কৰা হয়। আৰু এটা আছে দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, প্ৰথম বিশ্বযুদ্ধ, যেনে দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ, দ্বিতীয় বিশ্বযুদ্ধ, ডাঙৰ ডাঙৰ যদি এনেকুৱা যুদ্ধ হৈছে, এইবিলাকৰ আগত সদায় দি ব্যৱহাৰ কৰা হ'ব। ঠিক আছে, নেক্সটটো চোৱা। 4 নম্বৰটো বিশেষ অৰ্থযুক্ত দেশ, ৰাজ্য আৰু বিশ্ববিখ্যাত সন্থাৰ সংক্ষিপ্ত নামৰ আগত দি বহে। যেনে দ্য ইউ এছ এ মানে ইউনাইটেড ষ্টেট অফ আমেৰিকা, হয়নে নহয়? আমেৰিকা কিমান ডাঙৰ দেশ, অৰ্থযুক্ত দেশ, হয় নহয়? দ্য ইউ এছ এ ইজ এ ভেৰি ৰিচ কাণ্ট্ৰি। ইউ এছ এ কৈছে এটা ধনী দেশ, সকলোতকৈ ধনী দেশ। এনেকুৱা শ্বৰ্ট ফৰ্মত থকা যদি ফুল ষ্টপ থাকে, ফুল ষ্টপ লগোৱা থকা, সদায় মনত ৰাখিবা দি ব্যৱহাৰ কৰা হ'ব। ঠিক আছে। হি হেজ ষ্টাডিড ছায়েন্স ইন দ্য ইউকে ইউনাইটেড কিংডম। গম পাইছানে? তেওঁ ইউকেৰ পৰা কি কৈছে? তেওঁ ছায়েন্সত পঢ়ি আহিছে। ইউকে শ্বৰ্ট ফৰ্মত আছে, ফুল ষ্টপ দিয়া আছে। ঠিক আছে, তেনেকুৱা যদি থাকিলে সদায় দি লগাব লাগিব। দি, এইটো মনত ৰাখিবা শ্বৰ্ট ফৰ্মত থাকিলে। দ্য UN, ইয়াতে একো লিখা নাই, গম পাবা। মই যে কৈছোঁ শ্বৰ্ট ফৰ্মত যদি থাকে এনেকৈ, দ্য UN, ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, গম পাইছানে? ইয়াতে দি ব্যৱহাৰ হয়। মূলতে যদি এনেকৈ শ্বৰ্ট ফৰ্ম থাকে, তেতিয়াহ'লে তোমালোকে দি ব্যৱহাৰ কৰিবা। ঠিক আছে। অৰ্থযুক্ত দেশ, ৰাজ্য, ষ্টেট বা বিশ্ববিখ্যাত সন্থা, যেনেকৈ UN, ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, এইটো সন্থা, গম পাইছানে? তেনেকুৱা যদি থাকে তোমালোকে সদায় দি ব্যৱহাৰ কৰিবা। কিন্তু আৰু এটা কথা মনত ৰাখিবা, মই ইয়াতে লিখি দিছোঁ, যেনে UNESCO, ইউনেস্কো, হয় নহয়? আৰু এটা যেনেকৈ WHO, তেনেকুৱা যদি থাকে তোমালোকে কেতিয়াবা
দি নলগাবা, কাৰণ ইয়াতে কোনো ফুল ষ্টপ ব্যৱহাৰ কৰা হোৱা নাই। গম পাইছানে? ভুলতে তোমালোকে দি দিবা, কিন্তু দি নিদিবা। গম পাইছা? এনেকুৱা যদি থাকে তেতিয়াহ'লে তোমালোকে দি নিদিবা। কাৰণ কি কাৰণে দি নিদিবা? কাৰণ এইকেইটা কৈছে হু আদি এটা শব্দৰ দৰে উচ্চাৰিত হয়, চাউণ্ডটো হয়। গম পাইছানে? সেইকাৰণে ইয়াতে দি ব্যৱহাৰ তোমালোকে নকৰিবা। ঠিক আছে? থেংক ইউ।